হাই ফ্ৰেণ্ডছ, বনৌষধি শিতানৰ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি শিতানৰ বিষয় সজিনা, ইয়াৰ ব্যৱহাৰ আৰু গুণাগুণ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সজিনা অতি সহজতে কম কষ্টতে কৰিব পৰা এবিধ গছ। এটা ডাল ৰুলেই পৰৱৰ্তী সময়ত গছজোপা ঠন ধৰি উঠে। প্ৰায় 15 পৰা 20 ফুটমান ওখ হয়। গছৰ ছাল খহটা আৰু মুগা বৰণীয়া। ফুলবোৰ বগা আৰু থোপা বান্ধি থাকে। সজিনা গছৰ শিপাৰ পৰা আৰম্ভ কৰি প্ৰতিটো অংশই ঔষধ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়। কুকুৰিকণা সজিনাৰ ফল 50 গ্ৰাম। ইয়াৰ বাকলিৰ সৈতে সৰু সৰুকৈ কাটি এগিলাচ পানীত উতল নহাকৈ সিজাই তাত অলপ নিমখ দিয়াৰ বাহিৰে অন্য মছলা দিব নালাগে। এনেদৰে সজিনাৰ ফল সিদ্ধ কৰি ভাতৰ লগত নিয়মীয়াকৈ খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে আৰু কুকুৰিকণা ৰোগীয়ে আৰোগ্য লাভ কৰে। ঋতুস্ৰাৱৰ সময়ত বিষ। সজিনা ফুলৰ পৰা এচামুচ ৰস উলিয়াই মাহেকীয়া হোৱাৰ সময়ত ৰাতিপুৱা খালী পেটত দিনে এবাৰকৈ এসপ্তাহমান খালেই ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ নাইকিয়া হয়। পেটৰ বিষ। সজিনা গছৰ বাকলিৰ পৰা প্ৰস্তুত কৰা কাঠ 4 চামুচ খালেই পেটৰ বিষ ভাল হয়। বদহজম। সজিনা গছৰ ছালৰ বাকলি সৰু সৰুকৈ কাটি তাৰে 50 গ্ৰাম লৈ 2 গিলাচ পানীত সিজাই তাত সামান্য হিং আৰু অলপ নিমখ দিব লাগে। ইয়াক দিনটোত দুবাৰকৈ খালেই বদহজমি নাশ হয়। কৃমি। সজিনা গুটি শুকুৱাই তাক পিহি পাউডাৰ কৰি 4/4 চামুচ গুড়া কৰি দিনে দুবাৰকৈ এসপ্তাহমান খালেই কৃমি নাশ হয়। ফোঁহা আৰু ঘাঁ। ফোঁহা আৰু ঘাঁ শুকুৱাবৰ কাৰণে সজিনা পাত মিহিকৈ পিহি মলম তৈয়াৰ কৰি ফোঁহা বা ঘাঁত প্ৰলেপ দিব লাগে। কাহ। এচামুচ জিৰাৰ সৈতে সজিনা গছৰ প্ৰায় 3 ইঞ্চি ছাল খুন্দি তাত এটা কণী ফেটি লৈ এচামুচ ঘিউত ভাজি গৰমে গৰমে খালী পেটত খাব লাগে। একেৰাহে 20-25 দিন খালে সফল হোৱা দেখা যায়। দাঁতৰ আলু খহা আৰু পুজ তেজ ওলোৱা। সজিনা গছৰ শিপা 50 গ্ৰাম পানীৰে ধুই তাক খুন্দি প্ৰায় 400 মিলিলিটাৰ পানীত সিজাই প্ৰায় 100 মিলিলিটাৰ থাকিলে তাক চেকি লৈ সেই পানীৰে মুখ কুলকুলিয়াব লাগে। এনেদৰে 15 দিনমান কৰিলে সফল হোৱা দেখা যায়। যকৃত ৰোগ। সজিনাৰ প্ৰায় 60 গ্ৰাম শিপা 2 গিলাচ পানীত সিজাই আধা হ'লে তাক চেকি আধা কাপকৈ দিনে দুবাৰকৈ খাব লাগে। উতলাওঁতেই সামান্য হিং প্ৰয়োগ কৰিব লাগে। বাত বিষ। সজিনাৰ শিপা 2 ইঞ্চি জোখৰ 5ডাল খুন্দি লৈ তাত সামান্য নিমখ মিহলাই লগাব লাগে। সজিনাৰ গুটিৰ ৰস সানিলেও উপকাৰ পোৱা যায়। হৃদৰোগ। সজিনাৰ পাত আৰু সজিনাৰ গুটি সিদ্ধ কৰি নিয়মীয়াকৈ খালে হৃদৰোগ ভাল হয়। স্কাৰ্ভি ৰোগ। স্কাৰ্ভি ৰোগ নাশ কৰিবৰ কাৰণে সজিনাৰ কুমলীয়া পাত আঞ্জা কৰি বা পাতত দি নিয়মীয়াকৈ 20-25 দিন খোৱা ভাল। পুৰণি নিউমনিয়া। কুমলীয়া গছৰ শিপাৰ ৰস 2 চামুচত সামান্য পানী মিহলাই দিনে এবাৰকৈ 7 দিনমান একেৰাহে খালে পুৰণি নিউমনিয়া ৰোগ ভাল হয় আৰু যকৃতৰ ৰোগো নাশ হয়। এই ঔষধ পেৰালাইচিছ অৰ্থাৎ একাংগী ৰোগৰ কাৰণেও অতি উপকাৰী। উচ্চ ৰক্তচাপ আৰু মৃগী ৰোগ। এই দুয়োটা ৰোগতে সজিনাৰ কুঁহিপাত আঞ্জা কৰি দিনে এবাৰকৈ একেৰাহে এমাহমান খালে ৰোগীয়ে আৰোগ্য লাভ কৰে। পিঠা খোৱা ৰোগ। সজিনাৰ শিপা 2 ইঞ্চি জোখৰ 5-6ডাল খুন্দি তাৰ লগত সৰিয়হ 5 চামুচ পিহি একেলগে মিহলাই মলম কৰি উখহি থকা ঠাইত লগাব লাগে। দিনে দুবাৰকৈ 5-6 দিন ব্যৱহাৰ কৰা উচিত। জ্বৰ। সজিনাৰ পাত আৰু নহৰু পানীত সিদ্ধ কৰি খাব লাগে। কফ। সজিনাৰ পাত 2 মুঠি 2 টিপা নিমখ আৰু 6টা জালুক পিহি একেলগে সিদ্ধ কৰি খালে কফ ওলায়।
ছজিনাৰ অন্যান্য গুণ। ছজিনাৰ গুটিয়ে পানী বিশুদ্ধ কৰিব পাৰে। প্ৰায় 10 লিটাৰ ধৰা 1 বাল্টি পানীত 50 গ্ৰাম ছজিনা গুটি পিহি ল'ব লাগে আৰু ইয়াক 10 মিনিট সময় ৰাখিলেই পানীখিনি পৰিষ্কাৰ হৈ যায়। আপুনি যদি আমাৰ ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এবিধ বনৌষধিৰ সৈতে আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। ধন্যবাদ।